বন্ধুসকল কি খবৰ ভাই নেক্সট ব্লগলৈ স্বাগতম জনাইছোঁ সৰিয়হ পেলাইছিলোঁ তাকে ফুলিলে নাই নাজানো আজি ৰাতিপুৱা মানে আহিছোঁ আৰু চাবলৈকে 4-5 দিনৰ আগত ধুনীয়াকৈ আমি ভিটামিন মাৰি থৈ গৈছোঁ তো এতিয়া কি হৈছে নাজানো তাকে ভাবিলোঁ চাই আহোঁ এপাক আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই চাওক বেলেগৰ এইবিলাক হৈ গ'ল বোলে চাব পাৰে খুব ধুনীয়াকৈ ফুলিছে চাওক না কি ধুনীয়াকৈ ফুলিছে আমাৰ ইয়াতে বহুত মানুহে কৰিছে সৰিয়হ খেতিও কৰিছে মাটিমাহ কৰিছে আৰু ধানো কৰিছে ধান হ'ল ইফালে আছে এই চাইডটোত ধান কৰিছে যিবিলাকে নেকি বেছিকৈ সৰিয়হকৈ ডাঠকৈ পেলাইছে সিহঁতৰ খুব ধুনীয়া হৈছে আৰু লগতে সাৰো দিছে সোনকালে সেইকাৰণে অলপ ভাল হৈছে তাকে যোৱা বছৰ আকৌ সৰিয়হ নাপালোৱেই তাকে এইবাৰ ভাবিছোঁ কি হয় গৰু এৰাল দিব আহিছিলোঁ গৰু এৰাল দিব যাওঁতে বোলো চাই যাওঁ 4 দিনমান হ'লে মানে ভিটামিন মাৰি থৈ যোৱা এতিয়া কি হৈছে আৰু ভগৱানেহে জানে আপোনালোকে চাই থাকক ভিটামিন মৰাৰ কাৰণে আহিছে আৰু 2 বিঘা আছে মাটি ইয়াতে আগলৈকে যাম এইখিনিত অলপ পুলিখিনি অলপ ডাঙৰ হৈছে দেই এই চাইডটোত পুলিকেইটা অলপ ডাঙৰ হৈছে ফুলিছে দুপা এপা ফুলিছে ইয়াতে এইখিনিত অলপ ঘন হ'লে চাওক কিমান ঘন হৈছে এইখিনিত বাকী সিফালে ইমান এটা ঘন হোৱা নাই এইফালে এইটো চাইডত অকণমান ঘন হৈছে এইবিলাক চাওক না কি ধুনীয়াকৈ লগে ফুলি শেষেই হ'ল টি চাইডটোত অকণমান মানে হেৰি হৈছে আৰু চব পুলিবিলাক চুটি হৈ আছে চব এইবিলাক আটি চাইডটোত ইমান এটা ভাল হোৱা নাই আমাৰ ইয়াতে 3 মাহ হৈছে প্ৰথম জংঘল আছিলে প্ৰথম মানে খৈ গছ আছিলে খৈ গছ কাটি কুটি মানে যিমানবোৰ জংঘল আছিলে গোটেইবিলাক উঠাই কৰি তাৰপিছত হাল মাহ হৈছে 3 মাহ হৈছে আৰু 3 মাহৰ পাছতহে সৰিয়হ পেলাইছে অলপ দেৰি হ'ল এই বেলেগতকৈ বহুত দেৰি হৈছে আৰু আমাৰ ইমান সোনকালে মানে কঠীয়া সিঁচিব নোৱাৰিলোঁ সেইকাৰণে দেৰি হ'ল আৰু চাওঁ কি হয় ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছিলোঁ টাটা বাই বাই